নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ক'ত গৈ আছোঁ জানেনে? মোৰ মামা ছোৱালীজনীৰ ঘৰত। আৰু মামা ছোৱালীজনীৰ ঘৰ মোৰ ঘৰৰ ওচৰতে। আৰু ভাগিনটো শুই আছিলে, ভাগিনটো গা বেয়া, সেইবাবে উঠি অহা নাছিলে। উঠি আহি মৰমত মোক চকলেটটো লাগিব যে মৰমত চুমা দুটাও দিলে। আৰু চুমা দুটা দিয়াৰ পাছত তাৰ বোলে নতুন কাপোৰ ল'লে, নতুন কাপোৰ দেখালে। আৰু সি বোলে বহুত ডাঙৰ ল'ৰা হ'ল। তাৰপিছত মোক দেখাইছে বডি। আৰু এইষাৰ কথা শুনিব দেই। কি ক'লি? চকলেটটোৰ বাকলটো ৰাস্তাতে পেলালে। শুনিছে, বাকলিটো ৰাস্তাত মোক পেলাই থৈ যাবলৈ কৈছে। চকলেটটো খোৱাৰ পিছত তাৰপাছত এয়া লিখিছে সি ফলিখন আনি ফাৰ্ষ্টতে লিখিছে F। তাৰপিছত সেইটো মোহাৰি পেলাই মই কৈছোঁ যে নতুনকৈ A এটা লিখিব পাৰে নহয়, চাইছোঁ যিটো কৈছোঁ সেইটোকে লিখি গৈছে দেই, ধুনীয়াকৈ আৰু কৈও গৈছে। আচলতে আখৰবোৰ বুজি পোৱা হৈছেগৈ। এয়া লিখিলে সি ABCD। আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব। আজিলৈকে